নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল ৰেকিব ডিফেন্স আছাম। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আকৌ চাকৰি নটিফিকেশ্যন ওলাইছে। যদি আপুনি মেট্ৰিক পাছ কৰিছে বা হাই ছেকেণ্ডেৰী পাছ কৰিছে বা ডিগ্ৰী পাছ কৰিছে, তেনেহ'লে এই ভিডিঅ'টো কেৱল মাত্ৰ আপোনালোকৰ বাবে। ইয়াৰ এডভাৰটাইজমেণ্ট মই ডেছক্ৰিপশ্যনত দি দিছোঁ। লিংকত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকৈ পেজটো অ'পেন হ'ব। অ'পেন হোৱাৰ পিছত ইয়াত চাব পাৰিব। যিহেতু ইয়াৰ ভেকেঞ্চি মেনশ্যন কৰা হোৱা নাই, অতি কম দিনৰ ভিতৰত ভেকেঞ্চি আহিব। অলপ তললৈ আহিব। অহাৰ পিছত ইয়াত চাব পাৰিব আছাম ফৰেষ্ট ৰিক্ৰুটমেণ্ট। যদি আপুনি ফৰেষ্টাৰ গ্ৰেড 1 এণ্ড ফৰেষ্ট গাৰ্ডত যদি আবেদন কৰিব বিচাৰে, তেনেহ'লে আপোনাৰ মিনিমাম বয়স হ'ব লাগিব 18 বছৰ আৰু মেক্সিমাম বয়স হ'ব লাগিব 40 বছৰ। আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তাৰপিছত হৈছে AFPF কনষ্টেবল। যদি AFPF কনষ্টেবলত যদি আবেদন কৰিব বিচাৰে, তেনেহ'লে মিনিমাম বয়স হ'ব লাগিব 18 বছৰ আৰু মেক্সিমাম বয়স হ'ব লাগিব 25 বছৰ। লগতে এজ ৰিলেশ্যন দিয়া হৈছে। SC ST সকলৰ কাৰণে 5 বছৰ আৰু OBC MOC সকলৰ কাৰণে 3 বছৰৰ এজ ৰিলেশ্যন দিয়া হৈছে। তাৰপিছত অলপ তললৈ আহিব। ইয়াত চাব পাৰিব এডুকেশ্যন কোৱালিফিকেশ্যন। ফৰেষ্টাৰ গ্ৰেড 1ত ডিগ্ৰী পাছ কৰিব লাগিব আৰু ফৰেষ্ট গাৰ্ডত হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব। তাৰপিছত AFPF কনষ্টেবলত SSLC পাছ কৰিব লাগিব। মানে চিম্পল মেট্ৰিক পাছ কৰিলেই হ'ব। তাৰপিছত হৈছে ফৰেষ্ট ৰিক্ৰুটমেণ্ট চিলেকশ্যন প্ৰচেছ। ইয়াৰ চিলেকশ্যন প্ৰচেছটো কেনেকুৱা? প্ৰথমে হ'ব ফিজিকেল টেষ্ট, তাৰপিছত হ'ব ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, তাৰপিছত হ'ব মেডিকেল টেষ্ট, তাৰপিছত হ'ব ৰিটেন টেষ্ট, তাৰপিছত হ'ব ভাইভা। ফিজিকেল ষ্টেণ্ডাৰ্ড ফৰেষ্টাৰ গ্ৰেড 1 এণ্ড ফৰেষ্ট গাৰ্ড। জেনেৰেল OBC MOC SC ল'ৰাসকলৰ কাৰণে হাইট লাগিব 163 চেণ্টিমিটাৰ আৰু ছোৱালীৰ বাবে 150 চেণ্টিমিটাৰ আৰু ST ল'ৰাসকলৰ কাৰণে 153 চেণ্টিমিটাৰ হাইট লাগিব আৰু ছোৱালীৰ কাৰণে 145 চেণ্টিমিটাৰ হাইট লাগিব। তাৰপিছত চেষ্ট ল'ৰাসকলৰ 79 নৰ্মেল হ'ব লাগিব আৰু 5 চেণ্টিমিটাৰ ফুলাব লাগিব। তাৰপিছত AFPF কনষ্টেবল ফিজিকেল ষ্টেণ্ডাৰ্ড। জেনেৰেল OBC MOBC SC সকলৰ কাৰণে ল'ৰাবোৰৰ বাবে 162.56 হাইট লাগিব আৰু ফিমেলৰ বাবে 154.94 হ'লে হৈ যাব। তাৰপিছত ST ল'ৰাবোৰৰ কাৰণে 160.02 হাইট হ'লে হ'ব আৰু ফিমেলৰ কাৰণে 152.40 হ'লে হ'ব। তাৰপিছত চেষ্ট অনলি ল'ৰাবোৰৰ বাবে। জেনেৰেল OBC MOBC SC ST সকলৰ কাৰণে 80 চেণ্টিমিটাৰ নৰ্মেল হ'ব লাগিব আৰু 5 চেণ্টিমিটাৰ ফুলাব লাগিব আৰু ST সকলৰ কাৰণে 78 নৰ্মেল হ'ব লাগিব আৰু 5 চেণ্টিমিটাৰ ফুলাব লাগিব। তাৰপিছত ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট 40 মাৰ্কৰ। ল'ৰাবোৰৰ কাৰণে ৰানিং কৰিব লাগিব 3200 মিটাৰ, সময় দিয়া হ'ব 14 মিনিট। তাৰপিছত লং জাম্প মাৰিব লাগিব 3বাৰ চান্স দিয়া হ'ব আৰু ফিমেল কেণ্ডিডেট 1600 মিটাৰ ৰানিং কৰিব লাগিব, সময় দিয়া হ'ব 8 মিনিট আৰু লং জাম্প 3বাৰ চান্স দিয়া হ'ব। তাৰপিছত হৈছে ৰিটেন টেষ্ট। ফৰেষ্টাৰ গ্ৰেড 1 100 মাৰ্কৰ এক্সাম হ'ব, চাই লোৱা। তাৰপিছত ফৰেষ্ট গাৰ্ড AFPF কনষ্টেবল 100 মাৰ্কৰ এক্সাম হ'ব। তাৰপিছত তললৈ আহিব আছামিজ, বড়ো, বেংগলী, ইংলিছ এইকেইটা মাধ্যমত এক্সাম দিব পাৰিব। তাৰপিছত
আৰু তললৈ আহিব যিসকলে ফৰেষ্টাৰ গ্ৰেড 1 এণ্ড ফৰেষ্ট গাৰ্ডত এপ্লাই কৰিব তেওঁলোকৰ 26 কিলোমিটাৰ ৰানিং 26 কিলোমিটাৰ খোজকাঢ়িব লাগিব আৰু ছোৱালীসকলে 16 কিলোমিটাৰ খোজকাঢ়িব লাগিব। সময় দিয়া হ'ব 4 ঘণ্টা। তাৰপিছত হৈছে ইম্পৰ্টেণ্ট ডেট। ইয়াৰ এপ্লাই নৱেম্বৰৰ লাষ্টত হ'ব। তাৰ ওপৰত ভিত্তি কৰি আমি এটা ভিডিঅ' বনাই দিম কেনেকৈ এপ্লাই কৰিব লাগে। তাৰপিছত হৈছে ইম্পৰ্টেণ্ট ৱেবছাইট লিংক। ইয়াৰ এপ্লাই যিহেতু নৱেম্বৰ মাহৰ লাষ্টত হ'ব। ভিডিঅ'টো আজি এইখিনি আছিল। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, এনে ধৰণৰ ভিডিঅ'সমূহ পাব।